আসসালামু আলাইকুম বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোক ভাল আছে। মই ভাল আছোঁ আলহামদুলিল্লাহ। হাঁহ পোৱালি খাবলৈ দিলে মোৰ বহুত ভাল লাগে, দেখাত মোৰ বহুত ভাল লাগে। সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ বস্তুটো কেনেকুৱা লাগে। আপোনালোকৰ নিশ্চয় ভাল লাগিব। ইহঁতক খাবলৈ দিলে ইহঁতে ইমান ব্যস্ত হৈ পৰে খাবলৈ, সেইটো ভাবিব নোৱাৰা। খাবলৈ যেতিয়া দিওঁ মোৰ দিওঁতেই অসুবিধা হয়। খাবলৈ দিওঁতে যেতিয়া মই হাতখন আগবাঢ়ি দিওঁ তেতিয়া এই গোটেইকেইটা আহি মোৰ হাতৰ কাষত একেবাৰে একগোট হয় আৰু বস্তুখিনি মই ভালদৰে দিব নোৱাৰা হওঁ। তেতিয়া মোৰ বহুত প্ৰব্লেম হয়। বন্ধুসকল চাওক ইহঁতৰ খোৱাৰ ষ্টাইল, এটাৰ ওপৰত আনটো উঠিব, তাৰ ওপৰত আৰু এটা উঠিব, এনেকৈ ইহঁতে খাব। তাৰ ভিতৰত যদি কোনোবা এটা দুৰ্বলতা থাকে তেনেহ'লে সি কেতিয়াও খাবলৈ নাপায়। মানে ইমানেই ইহঁতে কম্পিটিশ্যন কৰি খায়, মানে দুৰ্বলক খাবলৈ নিদিয়ে। দেখিবলৈ কিন্তু ভালো লাগে। আপোনাৰ কেনেকুৱা লাগিল নিশ্চয় মোক জনাব। আচলতে বস্তুখিনি মই ব্ৰুডিঙত ৰাখিছোঁ, এটা টিন পাত দি ভিতৰত ৰাখিছোঁ, সেইকাৰণে ভালদৰে মই ভিডিঅ'টো কৰিব পৰা নাই। তথাপিও আপোনাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই এইখিনিয়ে। আৰু আপুনি চাওক, এই যে পোৱালিবোৰ আপুনি দেখিবলৈ পাইছে, এইবিলাক মই পইচাৰে কিনা নাই, এইবিলাক মই কণীহে কিনিছিলোঁ। মোৰ নিজৰ ইনকিউবেটৰ মেচিন আছে, সেই মেচিনত মই এইবিলাক ফুটাইছোঁ। মেচিনটো কিন্তু মই নিজ অভিজ্ঞতাৰে বনাইছোঁ। আপোনাক নিশ্চয় মই মেচিনটো ভালদৰে দেখুৱাম কেনেকৈ বনাইছোঁ মই সেইটো। আপুনিও বনাব পাৰিব। আৰু এতিয়া পোৱালি কিনাৰ কোনো প্ৰয়োজন নাই, আপুনি কণী কিনিলেই হ'ব। কণী কিনিলে আপুনি মেচিনত ফুটাব পাৰিব। মেচিন আপুনি নিজেই বনাব পাৰিব, মই দেখুৱাম। যদি আপুনি দেখিব বিচাৰে বা শিকিব বিচাৰে মেচিন কেনেকৈ বনাব লাগে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। নিশ্চয় আগলৈ মেচিনখন মই আপোনাক দেখুৱাম, আপুনি দেখিব পাৰিব, নিজেও বনাব পাৰিব। এই যে পোৱালিকেইটা আপুনি দেখিব পাৰিছে, এইবিলাক মাছৰ কাৰ্টনৰ ভিতৰত থৈছোঁ। এইকেইটা ব্লেক হয়, এইকেইটা হৈছে আপোনাৰ ৰাণাৰ হাঁহৰ পোৱালি। ৰাণাৰ হাঁহ কণী মই ইনকিউবেটৰ মেচিনত বেলেগকৈ দিছিলোঁ, সেইটোৰ পৰা এইকেইটা পোৱালি ওলাইছে। এইকেইটা পোৱালি মই বিক্ৰী নকৰোঁ, এইকেইটা পোৱালি মই নিজে ৰাখি দিম। সেইকাৰণে মই এইকেইটা বেলেগকৈ মই ৰাখি দিছোঁ। বন্ধুসকল, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধু বান্ধৱক শ্বেয়াৰ কৰিব, যাতে এইবিলাক ভিডিঅ' সিহঁতেও দেখিবলৈ পায়। বৰ্তমানে মই পোৱালিবোৰক ষ্টাৰ্টাৰ দানা সেইটো খাবলৈ দিছোঁ। চাওক কেনেকৈ খাই আছে ইহঁতে। ইহঁতৰ খোৱাৰ ষ্টাইল দেখিলে মানে কেনেকুৱা যেন লাগে। ইহঁতৰ যিমানেই পেট নভৰক কিয় ইহঁতে খায়েই থাকিব। খাওঁতে খাওঁতে এটা সময়ত চাব, যদি আপুনি খাবলৈ দি থাকে ইহঁতে খাই থাকিব। খাওঁতে খাওঁতে এটা সময়ত ইহঁতে কি কৰিব, বমি কৰি দিব। এইটো মই দেখিবলৈ পাইছিলোঁ। বেছি খাবলৈ দিলে ইহঁতে কি কৰে, বমি কৰি দিয়ে। সেইকাৰণে লিমিট মতে খাবলৈ দিব লাগে ইহঁতক। Thank you for watching my video.